সম্পৰ্কত বিচ্ছেদৰ কাৰণ বিশ্বাসৰ অভাৱ বিশ্বাস এইবাৰ ভাঙি গ'লে সম্পৰ্কটো চম্ভালিবলৈ কঠিন হৈ পৰে 2 যোগাযোগৰ অভাৱ বা নিজৰ অনুভৱৰ সঠিকভাৱে প্ৰকাশ নকৰিলে ভুল বুজাবুজিৰ সৃষ্টি হয় অহংকাৰ আৰু জেদিতা যদি দুইজনেই নিজৰ ভুল মানি ল'বলৈ লাজ কৰে তেন্তে দূৰত্ব বাঢ়ি যায় অগ্ৰাধিকাৰ সলনি কৰা সময়ৰ লগে লগে মানুহ আৰু তেওঁলোকৰ অগ্ৰাধিকাৰ সলনি হয় যদি কোনো সম্পৰ্কক অগ্ৰাধিকাৰ দিয়া নহয় তেন্তে সেয়া দুৰ্বল হৈ পৰে 5 তৃতীয় ব্যক্তিৰ হস্তক্ষেপ দুজন মানুহৰ মাজত তৃতীয় ব্যক্তিৰ বন্ধু হওক পৰিয়াল হওক বা আন কোনোবাই হওক উপস্থিতিয়ে সম্পৰ্কটো টেঙা কৰি তুলিব পাৰে হয় সময় নিদিয়া সম্পৰ্কবোৰত সময় আৰু মনোযোগৰ প্ৰয়োজন কোনোবাই যদি অৱহেলা কৰে তেন্তে বন্ধন কমি যায় 7 আশা পূৰণ নকৰা অত্যাধিক আশা আৰু ইয়াৰ ভাঙি যোৱাৰ ফলত ক্ৰমান্বয়ে দূৰত্বৰ সৃষ্টি হয়